কি কৰিছা? নাই এনেই। অকলে বহি আছা যে? কেতিয়াবা অকলে বহিও ভাল লাগে। আচ্ছা, কথা এটা সুধো, বেয়া নোপোৱা যদি? সোধক। তুমি এনেকৈ সদায় মন মাৰি পেলাই বহি থাকা যে? নে তুমি মোৰ লগত আনকমফৰ্টেবল ফিল কৰা? তেনেকুৱা একো কথা নাই। চোৱা, তুমি মোক এজ এ ফ্ৰেণ্ড বুলি ভাবি পেলাই সকলো কথা খুলি ক'ব পাৰা। মই একো বেয়া নাপাওঁ। আৰু তুমি যদি এনেকৈ প্ৰব্লেমবোৰ শ্বেয়াৰে নকৰা, একো চলিউশ্যন পোৱা নাযাব। এতিয়া কোৱা। আচলতে মোৰ লাইফত সকলোবোৰ হঠাৎ সলনি হৈ গ'ল। আহিলি, তোক মানে মই সদায় এনেকৈ ৰখি থাকিব লাগে। কোন ছোৱালীয়ে এনেকৈ ল'ৰাক ৰখি থাকে হা? মোৰ এটা কাম আছিল, সেইকাৰণেহে পলম হ'ল। আৰু তইতো জানই, এদিন কাম নকৰিলে ঘৰখন নচলিব বুলি। হ'ব হ'ব, তোৰ খালি সদায় কাম কাম। কোনোবাই না কৈ পাইছনে ওলাবি ফুৰিব যাম বুলি? হ'ব দেও, অহাকালি ওলাবি। কিমান ফুৰিব যোৱা, এতিয়াতো খংটো কমোৱা। আৰে কি হৈছে তোৰ? নাই অ', কালি অকণমান দৰজাত দুখ পালোঁ। চাওঁ কি হৈছে। হ'ব হ'ব, তোৰ লগত থাকোঁতে দাদাই দিব মোক এইফালে। যাওঁ মই, কালি সোনকালে আহিবি। মনে মনে সোমালাহি তুমি মোৰে ইয়াতে অজানিতে নজনাকে হলো তোমাৰে। বাহ ল'ৰা, আজি ইমান সোনকালে যে? হ'ব হ'ব, তোৰ কথা থ আৰু বল এতিয়া। তোক আজি বহুত ধুনীয়া লাগিছে অ'। তোমাৰ চকু জুৰিত কিনো মায়া আছে, কাঢ়ি নিলা মন মোৰ গোপনে গোপনে। মৰম জাগিছে হৃদয়তে তোমাৰে, বিলীন হৈ যাম তোমাৰে চকু জুৰিতে। সপোনে সপোনে তোমাৰে হাঁহি, মিঠা মিঠা মাতে শাৰী, কথাই কথাই চুমা আঁকিম মৰমেৰে দুগালতে। ঐ, আজিৰ সেই ল'ৰাজন কোন আছিল? ৰকচোন, তোক মই অলপ দেৰিকৈ ফোন কৰি আছোঁ ৰ। তাইক কি চাবি? চাইকেলত সি প্ৰেম লীলা কৰি আছিল। কোন আছিল ল'ৰাজন ক? দাদা, কোনো নহয়। কবিনে কোন আছিল? নীল। নীল? নীল সেই জিতেন মদাহীৰ পুতেক নহয় জানো? চালা, তই ইয়াক ভাল পাব কৈছা? বাপেক মদ খাই খাই মৰি গ'ল। সিৰ কি আছে হা? তোক কি কৰি খুৱাব? নিজে হাজিৰা কৰি কোনোমতে বেমাৰী মাকক খুৱাই আছে আৰু তোক ভাল পাব আহে?
চাবি কিন্তু নেক্সট টাইম যদি তোক তাৰ লগত দেখা পাওঁ কৈ দিলোঁ হেল্ল' আৰে পাগলী কিয় কান্দিছ কি হৈছে কচোন মোক আজি ঘৰত গম পাইছে তোৰ লগত ঘূৰি থকা দেখা পাইছে এতিয়া কি হ'ব ক একো নহয় চব ঠিক হৈ যাব তই কিয় এনেকৈ কান্দিব লাগে এদিন নহয় এদিনতো গমেই পাব ন তই যেনেকুৱা ভাবিছ তেনেকুৱা নহয় অ' মোক আজি ঘৰত বহুত গালি দিছে জান আকৌ সকলো ঠিক হৈ যাব এতিয়া তই যা আৰু শুই থাক হ'ব দে তোৰ কি টোপনি মাৰিব হোৱা নাই দাদা মই সি নহ'লে থাকিব নোৱাৰো প্লিজ বুজ না তোক পাহৰি যাব কৈছো নে মই এটা শব্দ নকবি আৰু তই দাদা যদি তাক নাপাওঁ মই কিন্তু মৰি থাকিম কৈ দিলোঁ কি ক'লি হেল্ল' ঐ শুনচোন সেইদিনা দেখা পোৱাৰ পৰা দাদাই মোবাইলটো চুবয়ে দিয়া নাই আৰু দিনটো ঘৰত গালি খাই আছোঁ আৰু দাদা এতিয়া ওলাই গৈছে সেইকাৰণে তোক কল কৰিলোঁ তই ভাত পানী খাইছনে নাই তই টেনশ্যন নলবি মই খাই আছোঁ দে ঐ এটা কথা হ'ল নহয় হেল্ল' 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 ঐ সেইদিনা ফোনটো কিয় এনেকৈ কাটিলা আৰু কিবা কম বুলি কৈছিলা যে সেইদিনা দাদা আহি পাইছিল মা দেউতাহঁতে কিবা বিয়াৰ কথা পাতি আছে মোৰ কিন্তু বহুত ভয় লাগি আছে জান বিয়া ঐ মা মাতিছে বাই হেল্ল' তই সোনকালে আমাৰ ইয়ালৈ আহচোন ঐ আজি মোক চাবলৈ ল'ৰা আহিছিল আৰু তই কি কৈছ মা দাদাক বহুত বুজালো নুবুজে মই এতিয়া কি কৰোঁ ক টেনশ্যন নলবি তই মই আছো নহয় তই ইমান দিনে একো এটা কৰিব পৰা নাই এটা কথা শুন তোক নাপালে মই কিন্তু মৰি থাকিম আৰে এনেকৈ নকবিচোন তোক মই নাপালে মই কেনেকৈ থাকিম ক তই এটা কাম কৰ নহ'লে তই কালি আমাৰ ঘৰলৈ আহিবি মা দেউতাক বুজা তই এতিয়া যা হ'ব দে কালি মই তোৰ ঘৰত যাম আহিবি কিন্তু নাপাহৰিবি কালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি ঐ নীল নহয়নে হয় দাদা ময়েই কলৈ যোৱা দাদাহঁতৰ ফালে আহিছোঁ আমাৰ ফালে আহিছিলা এনেকে আৰু যাবানে আহা ভিতৰত আহা আহা এই ইয়াতে থোৱা চাইকেলখন এইফালে বোলা দাদা দৰ্জাখন চুপচাপ বহি থাক
তই কিয় আহিছ মই নাজানো ইয়াতে মোৰ ভণ্টিক ভাল পাব আহা দাদা এনেকৈ কৈছে যে ঠিক আছে তই যে তাইক ভাল পা বিয়া পাতি খোৱাবি কি পাৰিবি তাইক ক'ত ৰাখিব দাদা তাইক মই বহুত ভাল পাওঁ প্লিজ এনেকুৱা নকৰিব মনে মনে থাক তই এটা কথা নকবি আৰু যদি নেক্সট টাইম তোক কিবা কৰা ইয়াত দেখো ভাবি ল তোক আৰু তোৰ মাৰেক চোৱা মানুহ নোহোৱা হ'ব আৰু যেনেকে আহিছিলি তেনেকে ওলাই যা হ'ব দাদা চকুৰ পানী মুচি ল ভাল পাব আহে ফিটাৰী চালা ঐ পাগল কালিৰ পৰা তোৰ এটা মেছেজ আছে নে কল আছে কালি সকলো ঠিক হ'লনে তই মুখেৰে একো নকওঁ যে ঐ কি হৈছে কবিনে তোক কিয় ভাল পাইছিলোঁ মই তোক ভাল পোৱাৰ আগত এবাৰ কিয় ভাবি নাচালো মই যে তোৰ যোগ্য নহয় কিয় হা ঐ পাগল কিয় এনেকৈ কৈ আছ ভাল পোৱাটো কিবা অপৰাধ নেকি অ' মই সেইবিলাক একো নাজানো তই আমাৰ তাত আহ আৰু সোনকালে মোক লৈ যা তোক মই এতিয়া লৈ নিব পাৰোঁ তোক আনি মই খুৱাম কি নিজে চলিবলৈ মোৰ হাতত এটকা নাই তাতে আৰু বেমাৰী মা তই কিবাকে ছমা ৰখি যা প্লিজ তই যি কৰা সোনকালে কৰিবি মই ঘৰত যিমানখিনি পাৰোঁ বুজাবলৈ চেষ্টা কৰিম সকলো এৰি আজি তোমাৰ কাষতে থাকিব বিচাৰো The number you are calling is either switched off. The number you are calling is either switched off or not reachable at the moment. Please. The number you are calling is either switched. ঐ নীল কি কৰা নাই অলপ কাম কৰি আছোঁ তই যে ভাল পাইছিলি গুণগুণক তাই আজি বিয়া অ কি বিয়া কি তই গম নাপাও নেকি দে মই যাওঁ বাপুৱে আমাক আজি ইয়াতে থাকিব দিছে দেই নীল না কি সি আহিব পাৰে কুত্তা আজি তাইৰ আজি বিয়া ন আহিবাই পাৰে সি ঐ ইয়ে নহয় ইয়ে এইটো গেলা দাদা তাইকে এবাৰ চাব দিয়ক প্লিজ কি কৈছা প্লিজ এবাৰ চাব দিয়ক
দাদা প্লিজ আৰু কি কৈছ তই কেলা দাদা সদিত কি কৈছ তই এবাৰ চাব দিয়া মই তাইক আকৌ ভাল পাব হে ফিকাৰী চালা তই ইমান দিনে একো এটা কৰিব পৰা নাই এটা কথা শুন তোক নাপালে মই কিন্তু মৰি থাকিম এতিয়া আপুনি কওকচোন তাক এৰি মই কেনেকৈ সুখী হওঁ আপোনাৰ লগত বুজিছোঁ তুমি নহ'লে তাক এবাৰ কল কৰা তুমি টেনশ্যন নল'বা তোমালোক দুয়োটাৰ মাজত মই কেতিয়াও বাধা নহওঁ আপুনি কল কৰা নম্বৰটো বৰ্তমান নেটৱৰ্ক কভাৰেজ এৰিয়াৰ বাহিৰত আছে আপুনি কল কৰা নম্বৰটো বৰ্তমান সি চাগে মোক এতিয়া পাহৰিছে তুমি এনেকৈ নক'বাচোন তুমিয়ে যদি এনেকৈ অশান্তিত থাকা মই কেনেকৈ থাকিম কোৱা তোমাৰ তাত তাৰ কিবা ফটো আছে নেকি অঁ আছে এই ল'ৰাজনক চিনি পোৱা নেকি নাই নাপাওঁ কোৱা এই ল'ৰাজনক চিনি পায় নেকি অঁ চিনি পাওঁ এইটোতো আমাৰ ইয়াৰে ল'ৰা হয় কিন্তু এতিয়া ইয়াতে নাথাকে সি মানে বেলেগত গৈছে এতিয়া ক'ত থাকে ক'ত গৈছে নাজানো ঠিক আছে হ'ব দিয়ক ঠিক আছে তুমি নীল ন হয় ছাৰ ঐ তই থাক মই যাওঁ হা মই আকাশ গুণগুণৰ হাজবেণ্ড আৰু তুমি মোক ছাৰ বুলি মাতিব নালাগে হয় চিনি পাইছোঁ ভালনে আপোনাৰ গুণগুণ ভালে আছে হয় ভালে আছে তোমাৰ ভালনে হয় ময়ো ভালে আছোঁ বিশেষ এটা কথাৰ বাবেহে মই তোমাক বিচাৰিব লগা হ'ল তুমি সেইখন গাঁও এৰিলা বোলে হয় মা ঢুকুৱা দিনৰে পৰা সেইখন গাঁও সেইখন ঘৰ সকলো এৰি আহিলোঁ এতিয়া সৌ পাহাৰখনৰ কাষতে এটা ঘৰ বনাইছোঁ তাতে থাকোঁ বাকী আপুনি কওকচোন মোক ইয়ালৈ কিয় বিচাৰি আহিলে চোৱা নীল মই তোমাক কথাষাৰ কেনেকৈ কওঁ ভাবি পোৱা নাই
চোৱা নীল, মই গুণগুণৰ হাজবেণ্ড হোৱাৰ আগত মই এজন ল'ৰা ন। তোমাৰ কথাবোৰ মই বুজি পাইছোঁ। তোমাৰ ভালপোৱাক মই কি নাম দিম বুজিব পৰা নাই। তোমাক লগ কৰাত অলপ দেৰি হৈ গ'ল, তাৰ বাবে বেয়া নাপাবা। মই ভবা নাছিলোঁ আৰু মই গমো পোৱা নাছিলোঁ যে মোৰ আৰু গুণগুণৰ বিয়াখন এনেকৈ হ'ল। আৰু কথাষাৰ তাইৰ মুখৰ পৰা শুনি নিজকে দুখী যেন লাগি আছে। আৰু কোনোবাৰ মনত এনেকৈ দুখ দি মই জানো শান্তিত থাকিব পাৰিম কোৱা? যি হৈ গ'ল। প্ৰেম মানে যে বিবাহ সেইটোতো নহয়। চাগে বিধাতাই তাইক আপোনা বুলিয়ে লিখি থৈ দিছিল। তুমি কি ভাবিছা তাই এতিয়া সুখত আছে? আজি বিয়া যাব প্ৰায় 6 মাহ হ'ল আৰু তাইৰ মুখত এটা হাঁহি দেখা নাই। আজিৰ দিনটোতো আনকি তাই তোমাৰ কথাই ভাবি থাকে। মই অফিচলৈ যাব ওলাওঁ, তাই ভালকৈ মাত নিদিয়ে। অফিচৰ পৰা আহি ঘৰ সোমাওঁ, তাই মন মাৰি থাকে। আনকি তাই ভাত খোৱা সময়তো ভালকৈ ভাত নাখায়, আহি বাহিৰত বহি থাকে। তাই যদিও মোৰ লগত বিয়া হৈছে, কিন্তু তাই মোৰ লগত সুখী নহয়। চোৱা নীল, তুমি তাইক আগৰ নিচিনাকৈ আৰু তোমাৰ কৰি লোৱা। ইয়াত যিমান যি সহায় কৰিব লাগে মই কৰিম, ইয়াত মোৰ কোনো আপত্তি নাই। এনেকৈ যদি আমি আগবাঢ়ো, ইয়াত সমাজৰ কথা আছে, তাইৰ ঘৰখনৰ কথা আছে, মোৰ ঘৰখনৰ কথা আছে, ইয়াত মা দেউতাৰ বদনামৰ কথা আছে। আৰু প্ৰেম এটা ইমান পবিত্ৰ বন্ধন, মা দেউতাৰ, সমাজৰ সকলোৰে আশীৰ্বাদ জড়িত হৈ থাকে। আৰু ইমানবিলাক বদনাম লৈ আমাৰ প্ৰেমৰ সম্পৰ্কটোক বদনামী কৰিব বিচৰা নাই মই। আপুনি কথাষাৰ কৈ বেয়া নাপাব। বেয়া পোৱা নাই মই, কিন্তু তোমাৰ পৰা এনেকুৱা এটা এনচাৰ পাম বুলি মই ভবা নাছিলোঁ। গুণগুণক বাৰু মই এতিয়া লৈ আনিলোঁ, কিন্তু তাৰ দাদাক জানো এতিয়া সুখী হ'ব? কওক, তাইৰ দাদাক এতিয়া বহুত সুখী। নিজৰ ভণ্টিক চৰকাৰী চাকৰিয়ালৰ হাতত গতাই দিম, আৰু সেই সুখ কাঢ়ি আনি মই জানো শান্তিত থাকিব পাৰিম? কওক আপুনি। চোৱা নীল, টকা পইচাই সকলোবোৰ নহয়। আজিৰ দিনত তোমাৰ নিচিনা এজন ল'ৰা পোৱাটো খুবেই টান। আৰু তোমাৰ প্ৰেমৰ সম্পৰ্কটোক মই কিদৰে বুজাম একো ভাষাই নাই। ভালে থাকিবা, আৰু কিবা অসুবিধা হ'লে জনাবা, আৰু দেখা পালে মাত দিবা। আৰু আপুনিও তাইক সুখত থাকিব, তাইৰ সুখত ময়ো সুখী। তুমি নাই আজি নাই মিঠৰা জীৱ উকা পজা। তুমি নাই আজি নাই মিঠৰা জীৱ উকা পজা।